প্ৰতিশ্ৰুতি এনে এটা শব্দ যাক পূৰ কৰিলে সৃষ্টিৰ আটাইতকৈ সুন্দৰ শব্দ হৈ পৰে। কিন্তু যদিহে তাক পূৰ কৰিব বিফল হয়, সেয়া অভিশাপ হৈ পৰে। আজি কাৰোবাক প্ৰতিশ্ৰুতি দিয়া দূৰৰে কথা, প্ৰতিশ্ৰুতি শব্দটো মুখলৈ আনিবও ভয় লগা হয়। আন কোনোৱে কথা দি কথা ৰাখিব নোৱাৰিলে তেওঁক দেখিবলৈ ভাল, কিন্তু নিজেই যেতিয়া কথা দি কথা ৰাখিব নোৱাৰোঁ আৰু কথাখিনি অনুধাৱন কৰিব লওঁ, এক অদৃশ্য জুইত দহিব লগা হয়। আজি তোমাক নতুনকৈ প্ৰতিশ্ৰুতি দিবলৈ হয়তো আৰু সুযোগ নাই, তথাপিও তোমাৰ নামত এটা প্ৰতিশ্ৰুতি। তুমি মোৰ বুকুৰ নিবিড় কোণত সদায় থাকিবা। তোমালৈ ভালপোৱা আৰু সন্মান জীৱনৰ শেষলৈকে থাকি যাব। তোমাৰ মৰম, তোমাৰ স্মৃতি মোৰ হৃদয়ৰ পৰা আৰু কেতিয়াও মচ নাখায়। এয়াই মোৰ শেষ প্ৰতিশ্ৰুতি।